Hello guys, welcome back to my YouTube channel. আজি আমি চিকেন ৰেচিপি বনাম আৰু চিকেন আৰু আলু ৰেচিপি বনাম আজি। বল ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু যদি কোনো নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল ন'টিফিকেশ্যন অন কৰি প্ৰেছ কৰি দিব। বলক পুৰা ডাইৰেক্টকৈ মাংস ৰেচিপি বনাম। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মণ্টু ব্লগ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আমি আজি বনাম চিকেন ৰেচিপি। চাওক, আদা নহৰু পিঁয়াজ ফ্ৰাই কৰা হৈছে পূৰা, আৰু আলু পৰিব এতিয়া। আলু দিয়াৰ পিছত আলুবোৰতে পূৰা কালাৰ হালধি চালধি দি পূৰা ফ্ৰাই কৰা হ'ব। চাওক, গৰম পূৰা গৰম তেলত আলু দিয়া হৈছে। আলু ফ্ৰাই কৰি আছোঁ এতিয়া। আলু হোৱাৰ পিছত মাংস দিয়া হ'ব। আলুটো পূৰা ফ্ৰাই কৰি লোৱা হ'ব আধা, তাৰপিছত মাংস দিয়া হ'ব। এই চাওক, আমাৰ মাংস আহি গৈছে। মাংস আৰু আলু ফ্ৰাই কৰা হ'ব। তাৰপিছত পাউডাৰ, হালধি, ৰেড চিলি চব দিয়া হ'ব। পূৰা একদম মাংস আৰু আলু ফ্ৰাই হৈছে। চাওক, ৰেড চিলি আহি গৈছে। তাৰপিছত যিমান মছলা আছে চব দি দিয়া হ'ব। কোনোবা যদি প্লিজ মোৰ চেনেল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল ন'টিফিকেশ্যন অন কৰি প্ৰেছ কৰি দিব, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব। এই চাওক, আমাৰ মাংস ৰেচিপি ৰেডি হৈ আছে। চাওক কালাৰ। চাওক, মাংস আৰু আলু পূৰা ফ্ৰাই হৈ আছে। চাওক, অলপ জুম কৰি দেখুৱাই দিছোঁ। পূৰা ফ্ৰাই হৈ আছে। পূৰা মাংসৰ কালাৰ চাওক। অলপমান পানী দি উতলাই আহিবলৈ দিওঁ। তাৰপিছত আলুখিনি সিজাৰ পিছত ওলাই দিম। বাছ, কোনোবা যেন নতুনকৈ আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল ন'টিফিকেশ্যন অন কৰি প্ৰেছ কৰি দিব, শ্বেয়াৰ এটা কৰি দিব। চাওক, অলপকৈ তুলিছে। খাই মজা লাগিব আৰু। পানী অলপ কমকৈ দিছোঁ, অলপ গ্ৰেভি হ'ব। ইমান পানী দিলে খাই ভাল নালাগে। এই চাওক, কালাৰ চাওক, পূৰা লাল হৈ গৈছে। পূৰা উতলি আছে। খাবা আৰু। এই চাওক, আমাৰ ৰেচিপি ৰেডি হৈ গৈছে। আজিলৈ ইমানেই। আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কোনোবা নতুনকৈ আহিছে যদি, আৰু বেল ন'টিফিকেশ্যন কৰি প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব। আজিলৈ ইমানেই। বাই বাই।